হেল্ল' ভিউৱাৰ্ছ, আপোনালোক সকলোলৈ ধন্যবাদ। আজি আপোনালোকলৈ লৈ আহিছোঁ নতুন ৰেচিপি। চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নপাহৰিব। লগতে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব। এয়া লৈ লৈছোঁ পাভ মাছ। ইয়াৰ কাৰণে লৈ লৈছোঁ পিঁয়াজ, টমেটো, কেঁচা জলকীয়া, ধনিয়া আৰু নহৰু। কেৰাহী গৰম কৰিছে, তাতে দি দিছোঁ তেল। তেলত দি দিছোঁ পিঁয়াজখিনি 2 মিনিটমান ভাজি লৈছোঁ ভালদৰে, অলপ ৰঙচুৱাকৈ। তাতে দি দিছোঁ পিঁয়াজ, তৰমুজৰ গুটি, নহৰু বটি লৈ লৈছিলোঁ, সেইখিনি মই তাতে দি দিছোঁ। সেইখিনি 1 মিনিটমান ভালদৰে ভাজি লৈ তাতে দি দিম হালধি, জিৰা, ধনিয়া গুড়ি জোখমতে। মছলাখিনি দি ভালদৰে লৰাই দি ইয়াক 1 মিনিটমান ভালদৰে ভাজি লৈছোঁ। মছলাখিনি ভাজা হৈ গৈছে, ওপৰত তেল ওপঙি উঠিছে। ইয়াতে আধা বাটি পানী দি দিম, সৰু কাপেৰে 1 কাপৰ জোখত। পানীখিনি ভালদৰে উতলি আহিলে তাতে দি দিছোঁ জোখমতে নিমখ। এয়া মছলাখিনি হৈ আহিছে। ইয়াতে এতিয়া দি দিম মাছখিনি। মাছখিনি দি বৰ ধুনীয়াকৈ এবাৰ লৰাই দিছোঁ। মাছ এনেদৰে খালে বহুত টেষ্টি হয়। মাছখিনি হৈ আহোঁতে পানীখিনি শুকাই যাওঁতে তাৰ ওপৰত বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি দি 2 মিনিটমান ইয়াক ঢাকি দিম। এয়া ঢাকনা খুলি দিছোঁ। চাওক, বিলাহীখিনি অলপ কোমলি আহিছে। ইয়াতে ওপৰৰ পৰা পানী দি দিম, দি আকৌ ইয়াক ঢাকি হ'বলৈ দি দিম। এয়া চাওক, বিলাহীখিনি সম্পূৰ্ণ গলি গৈছে আৰু মাছখিনিও ইতিমধ্যে প্ৰায় হৈ আহিছে। মাছখিনি বৰ লাহেকৈ লৰাই দিছোঁ। কম তেল মছলাত এনেকৈ মাছৰ জোলখন চেহেৰিত খাবলৈ বহুত ভাল হয়। এয়া মাছখিনি প্ৰায় হৈ আহিছে। ইয়াতে ওপৰৰ পৰা ধনিয়া পাত ছটিয়াই দি 1 মিনিটমান আকৌ ঢাকি থৈ দিম। এয়া মাছখন হৈ গৈছে। জুই অফ কৰি দিছোঁ আৰু ইয়াক ঢালি লৈছোঁ। দেখিবলৈ বৰ ধুনীয়া হৈছে। আপোনালোক সকলোলৈ ধন্যবাদ জনাই আজিলৈ সামৰিছোঁ।